ম্যাট্রিক্স ইয়াতে আছে 4টা অঙ্ক আছে ভাগ পূরণ যোগ বিয়োগ যোগৰ এই ভিডিওটো সহায়ত আমি ভগ্নাংশৰ ভাগ হৰণ পূৰণ বিয়োগ কেনেকৈ কৰে মই দেখুৱাম হৰণটো কৰিম হৰণ কি কৰিম আমি এই 4 আৰু এই 2 এই দুটা পূৰণ কৰি আমি ওপৰত লিখিম 4 2 গুণ কিমান হ'ব 8 তাৰ পিছত এই 3 লগত 5 পূৰণ কৰি আমি লিখিম কি তলত 3 5 গুণ কিমান হ'ব আমাৰ 15 তাৰ পিছত এফালে কি আছে আমাৰ পূৰণ মানে সহজ ওপৰটো লগত ওপৰটো পূৰণ 3 4 গুণ কিমান হ'ব 12 তলৰ লগত তলৰটো পূৰণ 3 5 গুণ কিমান হ'ব আমাৰ 15 যোগটো অলপ বেলেগ ধৰণৰ ইয়াৰ তলৰ 5 ৰ লগত ওপৰৰ 8 পূৰণ হ'ব 3 5 5 গুণ 40 আৰু এইফালে ওপৰৰ লগত তলৰ পূৰণ হ'ব কিমান হ'ব 3 2 গুণ 6 এটা আমি দুটা যোগ কৰিব লাগিব 40 আৰু 6 যোগ কৰিলে কিমান হ'ব 46 তাৰ পিছত এতিয়া বাকি যে তলত আছে 5 আৰু 2 আৰু 5 এই দুটা পূৰণ কৰি দিম পূৰণ কৰিলে কিমান হ'ব আমাৰ 5 2 গুণ 10 এইটো আমাৰ आंसर ইয়াতে আছে এটা বিয়োগটো আপোনালোকে নিজে ট্ৰাই কৰিব ঘৰত